নমস্কাৰ বন্ধুসকল, আমি এতিয়া ৰাতি ৰাস চাব যাম বাগজাবত। এইবাৰ মহাৰাজত বৰ্ষৰ ৰাস কেনেকৈ হয় আমি উপভোগ কৰিম সকলোৱে। আহক আপোনালোকে সকলোৱে মিলি চাওঁ আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই আমি আকৌ আহি পালোহি মূল তোৰণ। ইয়াদি সোমাই যাম লাহে লাহে। বা মানুহ কি ভিৰ! সোমাই গৈ আছো এতিয়া ভাওনা দেখোন আৰম্ভ হৈ আছে। এইখন স্ক্ৰীণত ফটো দিয়ে আছে। এতিয়া আমি ভিডিঅ' বনাম কেনেকৈ? ভাওনাটো চলি আছে আৰু সূত্ৰধাৰটো ওলাই গ'লেই চাগে। প্ৰথমতে সূত্ৰধাৰ ওলাই। এতিয়া মৃণালক ক'ত পাম, তাক বিচাৰিব লাগিব। এতিয়া আমি মৃন্ময় মূৰ্তিবোৰ চাওঁ। এয়া বৃন্দাবনৰ দৃশ্য, ৰাস বৃন্দাবনত ৰাস, কৃষ্ণ আৰু গোপীসকলৰ দৃশ্য এইটো। তাৰপিছত এয়া দৈৱকী বসুদেৱ, এইটো জেলত থকা দৃশ্য এটা তেওঁলোকে দেখাইছে মৃন্ময় মূৰ্তিটা। এয়া বসুদেৱে কৃষ্ণক গোকুললৈ লৈ যোৱা দৃশ্য এটা দেখাইছে। পুতনা বধ, কৃষ্ণই পুতনা বধ কৰা দৃশ্য। দধি চুৰ কৰা দৃশ্য, কৃষ্ণই লগৰীয়াৰ লগত দধি চুৰ কৰা দৃশ্য। কালী দমনৰ দৃশ্য। বকাসুবধ, এইয়া গোবৰ্ধন পৰ্বতটো কৃষ্ণই এটা আঙুলিৰ ওপৰত দাঙি ধৰা দৃশ্য। এইটো কংসবধ হ'ব চাগে, কংসবধ। এইটো শিৱৰ মৃন্ময় মূৰ্তি। তাৰ পাছত আছে অৰ্জুন। এইটো বৰ ধুনীয়া দৃশ্য। কৃষ্ণক যেতিয়া যশোদাই ওচৰলত বান্ধি থয় তেতিয়া অৰ্জুন গছত লগাই দিলেগৈ। এইটো পদ এভাগি আছে, অৰ্জুনত লাগি ভৈল উৰল পথালি, কংকাল ফালিয়া বলত দিলা বনমালী। বিষ্ণুৰ চতুৰ্ভুজ ৰূপ দেখাইছে। এইটো ব্ৰহ্মাৰ মৃন্ময় মূৰ্তি। তাৰ পাছত আহিলে গোপীবিলাকৰ যমুনাৰ গা ধুই থকাত কৃষ্ণৰ বস্ত্ৰ চুৰ কৰা দৃশ্য এটা। এইটো যশোদা আৰু কৃষ্ণ দৃশ্য। সেইজন কংস দৈৱকী মাৰিব খেদি গৈছে। বসুদেৱে বাধা দিয়াৰ কাৰণে দুয়োজনকে কাৰাগাৰত বন্দী কৰি থব। এই কৃষ্ণ জন্ম হোৱাৰ পাছত বসুদেৱে কৃষ্ণক গোকুলত থব গৈছে। গোপীবিলাক ওলাই ৰেডি হৈ আছে। লগতে কৃষ্ণ দেখোঁ কেইবাটাও দেখিছোঁ। কৃষ্ণ বেছি ওলাব চাগে, কেনেকৈ কৰে বাৰু চাই ল'ম। ভিডিঅ'টো শেষলৈ চাই থাকিবচোন। এয়া বসুদেৱে গোকুলৰ পৰা যোগমায়াক লৈ অহা দৃশ্য এটা। এইটো মানুহৰ ভিৰত যাব নোৱাৰি, ভিতৰৰ পৰাই ফটো লৈছোঁ। এইটো কৃষ্ণ জন্ম হোৱা দৃশ্য। পুৰা কংস উদ্যত হৈছে মাৰিবৰ কাৰণে। ইয়াতে বায়ন গায়কসকলে খোলতাল বজাই আছে আৰু নাটখন মানে আমাৰ যেনেকৈ থিয়েটাৰত প্ৰম্পটাৰ থাকে, ইয়াতে নাটখন সূত্ৰধাৰজনে কৈ থাকে। তাতে মানে এইজন নাচি আছে, নাচি থকাজন সকলোৱে চিনি পাব, বাঁহী বজোৱাজন। আৰু এইজন চিনাকি কৰি দিব নালাগে আৰু।
গোপীসকল প্ৰৱেশ কৰিব এতিয়া আদৰণি জনাইছে গোপীসকল গৈ একদম দৰ্শকৰ মাজে মাজে নাচিবগে আপোনালোকে আগলৈ চাই থাকিব আমি ইয়াত দেখাম আমাৰ এই গোপীসকলৰ প্ৰৱেশৰ পাছতে এয়া আহি গ'ল শংখচূড় অসুৰ ইয়াত ৰাইজৰ মাজে মাজে গোপীসকল নাচি ফুৰিছে বায়ন গায়ন মাজত আছে তেওঁলোকৰ নাচ চাই থাকক আপোনালোকে এইজন মৃণাল পাই গ'লো তাক ই যে হৈ খুলিলে ঐ দে 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 পিন্ধা অকণমান এইটো ফটো এটামান মাৰোঁ তোমাৰ লগত ফটো উঠোঁ বা এইজন অসুৰ কোন অসুৰ বোলে শংখচূড় শংখচূড় ঐ গোপী প্ৰৱেশৰ পাছত যে নাচি ফুৰিছিলে এইকেইজন অসুৰ আৰু এইজন কোন আকৌ এইজন তাম আপোনাৰ পৰিবাৰ পৰিবাৰ মানে আইগৰাকী আৰু বাৰু হ'ব দিয়া বঢ়িয়া ইয়াত দেখোন দুজন কৃষ্ণ তাতো নাচিও আছে আৰু ইয়াত দুজন আছেই ৰ'বা চাওঁ আহাচোন আহা তোমালোকৰ ফটো এটাকে লওঁ
আৰু ইয়াতে অকণমান জেলেপি মিঠাই কিবা লওঁ, লৈ পেলাই আমি ঘৰলৈ যামগৈ আৰু। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি এতিয়া ঘৰলৈ যাম। বাই বাই।